আপোনাৰ মোবাইলৰ বেটাৰী চাৰ্জ আৰু ডাটা কেনেকৈ কম খৰচ হ'ব আৰু সেই ডাটাৰে আপুনি কেনেকৈ বেছি সময় চলিব পাৰিব সেইটোৰ প্ৰচেছ মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক আৰু আপুনি যদি এই চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনাৰ মোবাইলত প্ৰথমত যিটো কাৰণত আপোনাৰ ডাটা আৰু বেটাৰী চাৰ্জ নষ্ট হৈ আছে সেই কাৰণটো হ'ল আপুনি ইউটিউবত গ'লে আপুনি নিজেই গম পাব। আপুনি ইউটিউবত যাব, ইউটিউবত যোৱাৰ পিছত চাব ভিডিঅ' প্লে হৈ আছে। সকলো ভিডিঅ' যিমানেই চাব সিমানেই প্লে হৈ আছে। চাওক, ইয়াৰ বাবে কিন্তু আপোনাৰ ডাটা নষ্ট হৈ আছে আৰু বেটাৰী চাৰ্জ নষ্ট হৈ আছে। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ একেবাৰে ৰাইট সাইডত ওপৰত এটা চেনেলৰ লোগো আছে, লোগোত ক্লিক কৰিব। লোগোত ক্লিক কৰাৰ পিছত তাৰপিছত সেটিংছ এটা অপশ্যন আছে, সেটিংছত যাব। সেটিংছত যোৱাৰ পিছত যিটো জেনাৰেল সেটিংছ আছে তাত যাব। জেনাৰেল সেটিংছত গৈ এটা অপশ্যন আছে প্লেবেক ইন ফিডছ, এইটো অপশ্যনত যাব। ইয়াত গৈ চাব যে অলৱেজ অন হৈ আছে, এইটো অফ কৰি দিব। অফ কৰি দিয়াৰ পিছত চাওক আকৌ ইউটিউবলৈ আহিছোঁ, এতিয়া আৰু ভিডিঅ' প্লে নহয়। যিমানেই টানিব ভিডিঅ' আৰু প্লে নহয়। ডাটা নষ্ট হোৱাৰ ছেকেণ্ড যিটো কাৰণ সেই কাৰণটো হ'ল ধৰি লওক আপুনি এটা ভিডিঅ' চাই আছে, ভিডিঅ' চাই থাকোঁতে আপোনাৰ টোপনি আহি গ'ল, তাৰপিছত সেই ভিডিঅ'টো কিন্তু শেষ হ'ব। ভিডিঅ'টো শেষ হোৱাৰ পিছত তাৰপিছত আকৌ এটা ভিডিঅ' আহিব, সেইটোও শেষ হ'ব। এনেকৈ কিন্তু চলি থাকিব। নাইবা আপুনি আপোনাৰ সৰু সুৰা ল'ৰা ছোৱালীক মোবাইলটো দিলে, সি এটা কাৰ্টুন চাই আছে বা কিবা কিবি চাই আছে, তাৰপিছত সি কিন্তু আকৌ বেলেগ এটা বস্তু দেখিলে সেই মোবাইলটো দলিয়াই দি সি গুচি যাব। সেই ভিডিঅ'বিলাক কিন্তু এটাৰ পিছত আনটো চলি থাকিব। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ ওপৰত সেই লোগোত যাব, লোগোত ক্লিক কৰিব। লোগোত ক্লিক কৰাৰ পিছত তললৈ আহিব, তললৈ আহি সেটিংছ এটা অপশ্যন আছে তাত যাব। সেটিংছত যোৱাৰ পিছত চাব অটো প্লে এটা অপশ্যন আছে, তাত ক্লিক কৰিব। ইয়াত কিন্তু যে অটো প্লে নেক্সট ভিডিঅ' এইটো অন হৈ আছে, এইটো আপুনি অফ কৰি দিব। ইয়াৰ পিছত কিন্তু আপোনাৰ আৰু এই নেক্সট ভিডিঅ' নাহে। ইয়াৰ পিছৰ কাৰণটো হ'ল ধৰি লওক আপুনি এটা ভিডিঅ' ডাউনলোড কৰিবলৈ ইচ্ছা কৰিছে, সেই ভিডিঅ'টো কিমান MPত আছে আপুনি কিন্তু নাজানে। হয়তোবা আপুনি ফুল HD ডাউনলোড কৰিব বিচাৰিলে, কিন্তু ডাউনলোড কৰিলে তাৰপিছত চালে যে সেই ভিডিঅ'টোৱে 240 বা 144ত ডাউনলোড হৈ আছে। নাইবা আপুনি আপোনাৰ যদি ডাটা কম থাকে তেনেহ'লে আপুনি ইচ্ছা কৰিলে যে কম ডাটা দি ভিডিঅ'টো ডাউনলোড কৰিম, কিন্তু সেই ভিডিঅ'টো আপোনাৰ ডাউনলোড নহ'ল, তাৰ আগতে আপোনাৰ নেট পেক শেষ হৈ গ'ল, তেতিয়া কি কৰিব? ইয়াৰ বাবে আপোনাৰ ওপৰত যিটো লোগো আছে লোগোত ক্লিক কৰিব। লোগোত ক্লিক কৰাৰ পিছত সেটিংছ এটা অপশ্যন আছে, সেটিংছত ক্লিক কৰিব। সেটিংছত যোৱাৰ পিছত ডাউনলোডছ এটা অপশ্যন আছে, ডাউনলোডত যাব। ইয়াত ডাউনলোড কোৱালিটি যিটো আছে ডাউনলোড কোৱালিটিত ক্লিক কৰিব। ডাউনলোড কোৱালিটি ক্লিক কৰাৰ পিছত ইয়াত আস্ক ইজ টাইম দিয়া আছে, ইয়াত এইটো অন কৰি দিব। এইটো অন কৰি দিয়াৰ পিছত আপুনি ডাউনলোড কৰিব বিচাৰিলে আপোনাক সুধিব যে আপুনি কিমান MB ডাউনলোড কৰিব বিচাৰিছে। ইয়াৰ পিছৰ যিটো কাৰণ আছে তাৰ বাবে আপুনি সেই লোগো আইকনত ক্লিক কৰিব। লোগো আইকনত ক্লিক কৰাৰ পিছত ইয়াত সেটিংছত যাব। সেটিংছত গৈ জেনাৰেল সেটিংছত যাব। তাৰপিছত এপাৰেন্স এটা অপশ্যন আছে তাত যাব। এপাৰেন্সত যোৱাৰ পিছত এই ইউজ ডিভাইচ থেম, ইয়াত ডাৰ্ক থেম কৰি থ'ব। তাত আপোনাৰ বেটাৰী চাৰ্জ কম খৰচ হ'ব। আৰু ৰাতি সময়ত বিশেষকৈ ডাৰ্ক থেম দি থাকিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব।